everyone, welcome back to my channel Suna's Life and Vlog. More channel or another video লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো যেহেতুকে বহুত দিন ধৰি একো ভিডিও দিয়া নাছিলো এবাবে আজি মই ভাবিলো ভিডিও এটা আপলোড কৰোঁ যেহেতুকে মই দহি বাটিব লৈছিলো আৰু ভাবিলো আপোনালোককো দেখাও মই কেনেকৈ দহি বাটো বহুতে জানে দহি বাটিব আৰু বহুতে নাজানেও হলেও মই ভাবিলো যেতিয়া মই দহি বাটিব লৈছো দেখাও মই কেনেকৈ সহজ পদ্ধতিত দহি বাটো যাতে আপোনালোকৰো সহায় হওক আৰু এইটো কাপোৰ পিন্ধা হ'ল দুবাৰমান পিন্ধা হ'ল চাগে কিন্তু এতিয়ালৈকে ইয়াৰ দহি বটা হোৱা নাই সেইকাৰণে ভাবিলো মই আজি দহিটোকে বাটো আৰু আপোনালোককো দেখাও দহি বাটিবৰ কাৰণে মই দুটা কালাৰৰ সূতা লৈছো যেহেতুকে চাদৰখনত ফুলটো এইটো কালাৰৰ যাতে দহিটো অকমান দেখিবলৈ ভাল লাগে সেইবাবে মই দুটা কালাৰ লৈছো আৰু লগতে লৈছো এটা গুলি এইটো আৰু লৈছো এটা বেজি এইটো দেখিছে আপোনালোকে এটা বেজি আৰু এখন কেঁচি দহি বাটিবৰ কাৰণে প্ৰথমতে বেজিটো যোনটো লৈছিলো তাত মই সূতা ভৰাই ললো আৰু সূতা ভৰোৱাৰ পিছত চাদৰখনত কিনাৰৰ পৰা যেহেতুকে ষ্টাৰ্ট কৰিম সেইবাবে সেইখিনিত এই সাইডত যোন আপোনালোকে যিমানটোৰ পৰা ল'ব বিচাৰে বেছি গেপ লোৱা নাই অকমান গেপ ৰাখি পিনে সেইখিনিতে মই তিনটা গাঁঠি দিম এনেকৈ চিলাই লৈ ফাৰ্ষ্টতে তাৰপিছত তিনটা গাঁঠি দিম আৰু গাঁঠিটো যাতে টাইট হয় সেইটো মানে ধ্যান ৰাখিব আপোনালোকে অকমান টাইট হ'ব লাগিব ঢিলা হ'লে মানে দহিটো বেয়া হোৱাৰ চান্স থাকে টাইটকৈ বান্ধি ল'ব প্ৰথম তিনটা গাঁঠি দি হোৱাৰ পিছতেই যোনখিনি দহিৰ কাৰণে মই সূতা ৰাখিছিলোঁ সেইখিনি ঠিক এনেকৈ কাটি ল'লোঁ আৰু কাটি লোৱাৰ পাছতে এনেকৈ দি দিম যোনটো তিনটা গাঁঠি ফাৰ্ষ্টত দিছিলোঁ তাৰ ওপৰতে দি দিম আৰু তাৰ ওপৰত আকৌ তিনটা গাঁঠি দিম আৰু সেই তিনটা গাঁঠিও টাইটকৈ দিব লাগিব যাতে সূতাখিনি ইফাল সিফাল হৈ নাযায় ইফাল সিফাল হ'লে মানে দহিটো বেয়া হ'ব আৰু ঢিলা হৈ যাব সেইবাবে তিনটা গাঁঠি আকৌ টাইটকৈ দিম আৰু মই এনেকৈ মিক্স কৰি দিছোঁ দুইটা একেটা দহিতে দুইটা কালাৰ মই মিক্স কৰি দিছোঁ আপোনালোকে বিচাৰিলে এটা হোৱাইট আকৌ সেকেন্ডটোত গ্ৰীন এনেকেও দিব পাৰে কিন্তু মই দুইটা মিক্স কৰি দিছোঁ আৰু সেই তিনটা গাঁঠি দিয়াৰ পাছতে আকৌ এনেকৈ গাঁঠি দি দিব ভালকৈ টাইটকৈ দিব 4-5 বাৰমান আৰু আপোনালোকৰ দহি হৈ যাব আৰু এইটো বহুতেই সহজ পদ্ধতিৰ দহি হয় আপোনালোকে যদি জানে তেন্তেতো ভালেই আৰু যদি নাজানে আপোনালোকে ট্ৰাই কৰি চাব এইটো বহুতেই সহজ হয় দহি বিভিন্ন ধৰণৰ থাকে কিন্তু এইটো সব পৰা ইজি সহজটো এইটোৱে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব